হেল্ল' এভৰিৱান, বহুত দিনৰ মূৰত আজি ভিডিঅ' এটা বনালোঁ। বাপাৰ জন্মদিন বুলি অলপ ওলাই গৈছিলোঁ, তাকে আপোনালোকৰ আগত অকণমান শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। জুবিনদা নোহোৱা হোৱাৰে পৰা একো ভিডিঅ' দিবলৈকে মন নাযায়। যেতিয়াই মোবাইলটো লওঁ তেতিয়াই দাদাৰ ভিডিঅ'বোৰ চায়ে কেতিয়ানো সময়বোৰ পাৰ হৈ গমকেই নাপাওঁ। আৰু ফেচবুকতো মোৰ গোটেইবোৰ ডাউন হৈ গ'ল। আমাৰ মানে একো প্লেনিং নাছিলে, আৰু যেতিয়া নেকি আমি আগতীয়াকৈ প্লেনিং কৰোঁ সেইটো আমাৰ কেতিয়াও নহয়। সেইকাৰণে আমি আগতীয়াকৈ প্লেনিং নকৰোঁৱে আজিকালি প্ৰায়। আগতে ভাবিলোঁ তেজপুৰ পানে অকণমান ওলাই যাওঁ নেকি বুলি, তাৰপাছত ভাবিলোঁ আকৌ ঘৰ আহোঁতে দেৰি হ'ব, সেইবাবে ভাবিলোঁ ওচৰতে ক'ৰবাত যাওঁ বুলি। ওচৰতো যিখিনি ঠাই আছে প্ৰায় আমাৰ যোৱা হৈছে, আৰু একেখিনি ঠাইতে যায়ো ভাল নালাগে দিয়কচোন, বাৰে বাৰে কিমাননো যাম। তাৰপাছত পাপাই ক'লে ওদালগুৰি ফালে যাওঁ ব'ল বুলি, আৰু তাৰপৰা ইয়ালৈকে লৈ আহিলে বডলেণ্ড হেৰিটেক এগ্ৰ' টুৰিষ্ট নে কি আছিল নেকি নামটো, মোৰ ভালকৈ মনত নাই। ভিডিঅ'ৰ মাজত কোনোবাখিনিত আছে চাগে, আপোনালোকে চাব পাৰিব, যিহেতু মই আগতে নামটো শুনাও নাই আৰু প্ৰথমবাৰ গৈছোঁ, আৰু ভালকৈ মোৰ মানে মনতেই নাই। প্ৰথমতে গৈ পাওঁতে ভাবিছিলোঁ ক'তনো আহিলোঁ বুলি, যিহেতু ঠাইখন পাহাৰৰ ওপৰতহে, ওপৰলৈ উঠি আহিব লাগে, আৰু তলফালে মানে জংঘল, আৰু ৰাস্তা ঘাটৰ একো প্ৰব্লেম নাপায় আপোনালোকে। যদি কোনোবাই কেতিয়াবা যাব বিচাৰে যাব পাৰিব, আৰু যদিও ভিতৰুৱা ঠাইখন খুব ধুনীয়া। প্ৰথমতে গৈ পাওঁতে পিছে ইমান মানুহ নাছিলে, আৰু যেতিয়া আবেলি হৈ আহিছে তেতিয়া মানুহবোৰো আহিছে, আৰু যিসকলে মোৰ দৰে নিৰিবিলি ঠাইবোৰ বা মানুহ দুনো কম থকা তেনেকুৱা ঠাইবোৰত যাই ভাল পায় তেওঁলোকৰ কাৰণে একদম বেষ্ট। খুব ভাল লাগিল। ভৱিষ্যতলৈ যদি আকৌ কেতিয়াবা পাৰোঁ যাম। তাৰ পৰা আমিও সন্ধিয়া হোৱাৰ লগে লগে তাৰ পৰা ওলাই দিলোঁ। তাৰ পৰা আমিও ওপৰৰ পৰা নামি আহিলোঁ, আৰু সন্মুখৰ খিনি এনেকৈয়ে বনাই থোৱা আছে, আৰু ইফালে বেলিও মাৰ যাওঁ হ'ল। তাৰ পৰা আহিয়ে ওদালগুৰি টাউনত অকণমান ৰখিছিলোঁ, পিছে মোৰ ভিডিঅ' কৰাহে নহ'ল, আৰু আহিয়ে ইফালে ৰাইনত সোমালোহি। তাতে যিহেতু একো খোৱা নহ'লে, আৰু ভাবিলোঁ একেবাৰে কিবা এটা খাই যাওঁ বুলি। ইফালে আমি মাটন বিৰিয়ানী অৰ্ডাৰ কৰিছিলোঁ। পিছে আজিলৈ আহিছোঁ, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে শেষত জনাবলৈ একেবাৰে নাপাহৰিব। বাই বাই।